এখন হাবিত এটা টুনি চৰায়ে তেওঁৰ স্বামীৰ সৈতে বাস কৰিছিল। তাইৰ হাজবেণ্ড মিণ্টুৱে যেতিয়া খাদ্যবস্তু সংগ্ৰহৰ কাৰণে বাহিৰলৈ যায় তেতিয়া তাই অকলে থাকে। সেই সময়ত তাইৰ খুব বেয়া লাগে। তাইৰ বহুত অকলশৰীয়া অনুভৱ হয়। এদিনাখন মিণ্টুৱে বহুত ৰাতিলৈকে নহা দেখি তাইৰ বৰ খং উঠিল। আজি ইমান ৰাতি হৈ গ'ল, তথাপি এতিয়ালৈকে ঘৰত অহা নাই। আজি নিশ্চয় মাকৰ ওচৰলৈ গৈছে। আজি আহক ঘৰত, তেতিয়া পাব মজা। আজি যে আমাৰ বিবাহ বাৰ্ষিকী, সেইখিনিও কিজানি পাহৰি গৈছে। মই ইমান কষ্ট কৰি সাজি কাজি বহি আছো, ঘৰখন ইমান ধুনীয়াকৈ সজাইছো, আৰু এই মই নিশ্চয় কৰবাত যাই আড্ডা মাৰি আছে। টুনি, টুনি, আহিছে এতিয়া। গোটেই দিনটো অনাই বনাই ঘূৰি ফুৰি এতিয়া আজি ঠুনি ঠুনি। আৰে ফেঁচাৰ নিচিনা মুখ কৰি বহি আছা কিয়? কি হ'ল? কি হৈছে তোমাৰ? মোৰ কি হ'ল নহ'ল সেইবিলাক লৈ আপোনাৰ ভবাৰ সময় আছে জানো? আপুনি জানো মোৰ কাৰণে সময় পায়? টুনিয়ে খং কৰি মুখখন সেইফালে ঘূৰাই ল'লে। টুনিৰ এনে আচৰণে মিতুৰ মনত বহুত দুখ দিলে। আৰে তোমাৰ বাবে সময় নাথাকিলে কাৰ বাবে থাকিব? তোমাৰ বাহিৰে মোৰ আছেই আৰু কোন কোৱা? মই যি কৰিছোঁ সকলোতো মাথো তোমাৰ কাৰণেই কৰিছোঁ না। হৈছে হৈছে, ইমান তেল মাৰি থাকিব নালাগে। তুমি যদি মোৰ কাৰণে ইমানেই কৰিছা, এতিয়া কিমান ৰাতি হৈছে গম পোৱা? আৰে ইয়াৰ, তেনেকৈ নক'বা টুনি। তুমিতো জানা তোমাৰ বাহিৰে মই আৰু কাৰো কথা ভাবিবই নোৱাৰোঁ। আচলতে কি জানা, মই যেতিয়া ঘৰত আহি আছিলোঁ দেখিলোঁ বাটত মা ৰক্তাক্ত অৱস্থাত অচেতন হৈ পৰি আছে। মই আৰু থাকিব নোৱাৰিলোঁ জানা। সেইকাৰণে মাক হস্পিটেলত লৈ গ'লোঁ। মাক চিকিৎসা কৰাই ইয়ালৈ লৈ আহিলোঁ। সেয়ে দেৰি হ'ল। মই জানো নহয়। এনেকুৱা কিবা এটা যে কৰিবা। লৈ আহিছা, একেবাৰে ঘৰত লৈ আহিছা, উদ্ধাৰ কৰিছা। এতিয়া চাকৰিৰ দ্বাৰা খাটি মৰ আৰু। ল'ৰাই আহিব কৈছে আৰু নীলাজৰ দৰে গুচি আহি। আহা, তুমি ইমান উত্ৰাৱল হৈছা কিয়? মা বাহিৰত ৰৈ আছে, শুনা পাব। লাহে লাহে কোৱা। শুনক, লাজ নথকা মানুহে শুনিলে কি হ'ব? মই কি কৈছো? তাৰমানে মই এতিয়া কথাও ক'ব নোৱাৰিম। নহয়, মানে দাদা আৰু বৌয়ে মাৰধৰ কৰি ঘৰৰ পৰা খেদি দিছে। এতিয়া মই কি কৰোঁ কোৱা? দাদা আৰু বৌৰ মূৰত বুদ্ধি আছে। বহাই বহাই কোনে কিমান। হঠাৎ টুনিৰ চকু দৰ্জামুখত ৰৈ থকা তাইৰ মাকৰ ওপৰত পৰিল। তুমি কেতিয়া আহিলা? মই দেখোন কিমান সময় ধৰি কৈয়ে আছোঁ। তুমি ইমান সময় মোৰ মাৰ কথা কৈ আছিলা? আৰু তই ভাবিলি জোৱাৰ মাকৰ কথা কৈ আছে। তই মোক একো ক'ব নালাগে। তহঁতৰ সকলো কথা মই শুনিছো। তহঁতে বোৱাৰীবিলাকে শাহুৰিক চাব নোৱাৰা কিয়? তই চিন্তা। এতিয়া জোৱায়ে লৈ অহা মাকজনী তোৰ মাক হোৱা কাৰণে এতিয়া তেওঁ ভাল কৰিলে, আৰু সেইটো যদি নিজৰ মাক হ'লে হয় তেনেহ'লে তেওঁ ভুল কৰিলে নহয়। টুনিৰ মাকে কোৱা কথাখিনি টুনিয়ে বুজি পালে। সি তেওঁৰ মাকৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে আৰু শপত কাঢ়িলে যে শাহু আৰু মা দুয়োটাক সমানে চাব। সেইদিনাৰ পৰা সিহঁতে তাতে আনন্দৰে বাস কৰিবলৈ ধৰিলে।